हेलो फ्रेंड्स, কি খবৰ? আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ কাৰণে নতুন ৰেচিপি এটা লৈ আহিছোঁ। ৰেচিপিটো চাই যদি ভাল পায় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো মাজলৈ আগুৱাই যাওঁ। খাই খুবেই জুতি লগা ৰেচিপি এটা লৈ আহিছোঁ। ভিডিঅ'টোৰ মাজেৰে জানো আহক খাই জুতি লগা ৰেচিপিটো মই কিদৰে বনালোঁ। মচুৰ দাইল 1 কাপ কোমলিবৰ কাৰণে আধা ঘণ্টা পানীত ভিজাই ৰাখিছিলোঁ। সৰু সৰুকৈ কাটি লোৱা এমুঠি হুতৰা শাক আৰু এয়া হৈছে টেঙা মৰা কেইটাৰ ভিতৰৰ গুটি কেইটা অতৰাই লৈছোঁ। নহৰু কেইটামান, কেঁচা জলকীয়া 2টা, সৰু চাই এটুকুৰা আদা আৰু এফাল পিঁয়াজ। নহৰু, আদা, কেঁচা জলকীয়া 2টা খুন্দনাত খুন্দি ল'ম। প্ৰথমে মচুৰ দালিখিনি এই প্ৰেছাৰ কুকাৰটোতে সিজাই ল'ম। আধা ঘণ্টা পানীত ভিজাই থোৱাৰ পাছত ভালদৰে চাফাকৈ ধুই ল'লোঁ। পানী দিছোঁ। পানী বেছিকৈ নিদিব। মই এই কাপটোৰে 1 কাপ দিছোঁ। নিমখ 1 চামুচ দিছোঁ। আপোনালোকে নিমখটো আন্দাজমতে দিব। হালধি দিছোঁ 1 চামুচ দি গেছত পাতি থ'ম 2টা চিটি অহালৈকে। দালিখিনি মোৰ হৈ গ'ল। এতিয়া বলক যাওঁ খাই জুতি লগা টেঙা দালিখিনি বনাবলৈ। কেৰাহীখন গৰম হোৱাত মিঠাতেল দিছোঁ। তেল গৰম হৈ গ'ল। 1 চামুচ গোটা জিৰা দিছোঁ। 2টা শুকান জলকীয়া দিছোঁ। এতিয়া চিনি দিছোঁ। জিৰাকেইটা ফুটি উঠাত এইদৰে কাটি লোৱা পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ব লাগিব। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। আদা, নহৰু আৰু কেঁচা জলকীয়া 2টা খুন্দি লৈছিলোঁ খুন্দনাত। ইয়াতে দি দিছোঁ। অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। এয়া ৰঙচুৱা হৈ গ'ল। মই ইয়াতে দিছোঁ টেঙামৰা আৰু হুতৰা শাকখিনি দিছোঁ। নিমখ আধা চামুচ দিছোঁ, কাৰণ বেছিকৈ দিয়া নাই, দালি দিয়া আছে কাৰণে। আপোনালোকে নিমখটো আন্দাজমতে দিব। হালধি দিছোঁ আধা চামুচ। নিমখ হালধিখিনি মিলি যোৱাকৈ ভালদৰে লৰাব। ইচ্ছা কৰিলে আপোনালোকে ইয়াত 1 চামুচ জলকীয়া গুড়িও দিব পাৰে। মই কিন্তু দিয়া নাই। 2-3টামান গোটা নহৰু দেখিছে, সেইকেইটা দিছোঁ বুলি নাভাবিব আকৌ। শাকখিনিৰ ভিতৰত সোমাই আছিলে, নেদেখিলোৱেই। শাক আৰু টেঙামৰাখিনি সিজিবৰ কাৰণে 1 কাপ কুহুমীয়া গৰম পানী দিছোঁ। পানীখিনি দিয়াৰ পাছত অলপ উতলিবলৈ দিম। তাৰ পাছতহে দালিখিনি ঢালি দিম। 2-3 মিনিটৰ কাৰণে ঢাকনিখন লগাই থ'ম। 3 মিনিটৰ পাছত ঢাকনিখন উদঙাইছোঁ। ভালদৰে উতলাৰ পাছত সিজাই থোৱা দালিখিনি দিছোঁ। ইয়াত আপোনালোকে হুতৰা শাকৰ সলনি পালেং শাক আৰু কচু দিও বনাই খাব পাৰে। সেইদৰেও খাই ভাল লাগে। আপোনালোকে এবাৰ হুতৰা শাক দিও বনাই খাবচোন। খাবলৈ কিন্তু বৰ সোৱাদ হয়। আৰু খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া 10 মিনিটৰ কাৰণে ঢাকনিখন আকৌ লগাই থ'ম। 10 মিনিটৰ পিছত ঢাকনিখন উদঙাইছোঁ। এয়া টেঙা দালিখন মোৰ হৈয়ে গ'ল। এই দালিখন খুব কম সময়তে হৈ যায়। গেছটো অফ কৰি দিলোঁ। এতিয়া আপোনালোকক ওলাই দেখুৱাই আছোঁ। বন্ধুসকল, মোৰ ৰেচিপিটো চাই যদি ভাল পায় আৰু যিসকল মোৰ নতুন ভিউৱাৰ্ছ আছে আৰু প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো চাইছে, তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কৰিব। আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। শেষৰ ফালে অলপ ধনিয়া পাত ছটিয়াই দিছোঁ। এই টেঙা দালিখন খাবলৈ কিন্তু বৰ সোৱাদ হয়। আপোনালোকে এবাৰ বনাই খাব দেই। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অহাৰ ভিডিঅ'টোত আকৌ এটা নতুন ৰেচিপি লৈ আহিম আপোনালোকৰ কাৰণে।